Hey dosto, welcome to my YouTube channel. আজি আমি আঠখিলীয়ালৈ ওলাই আছো আঠখিলীয়া মানে এটা ভাল পবিত্ৰ জেগা য'ত নেকি ভাল ভাল গোসাঁই গুৰু এনেকুৱা থাকে আৰু আমি এইবোৰ এনেকৈ ওলাইছো এইটো শ্ৰীমন্ত এইটো বিচিত্ৰ শ্ৰীমন্ত হাই এটা কৰি দিয়া তাৰপৰা হাই আমাৰ তাত আছে লগৰ ছোৱালী কেইজনীমান আছে ভণ্টিহঁত হাই নাগা বাই বাই আমি যাওঁ দেই এই আমি ওলাই আছো গাড়ীখন অহা নাই মেজিকত যাম বাইকত নাযাওঁ গৈ ভাল লাগিব ভণ্টিহঁতো ওলাইছে আমাৰ গাড়ীখন আহিব এতিয়া মেজিকত যাম কি হয় কি নহয় আপোনালোকক দেখুৱাই যাম আপোনালোকে লগে লগে চাই গৈ থাকিব মোৰ এতিয়ালৈ বাই আমিখিনি এইখিনি দেই এইখিনি হাই এটা কৰি দিয়া ৰাজশ্ৰী হাই কৈ দিয়া হাই অনা শৰ্মিলা হাই আমাৰ ভণ্টিহেঁত ওলাই আছো আৰু দেই এইখন গাড়ীখন আহিছে আমাৰ মিষ্টাৰ বছ বিচিত্ৰ সোণোৱাল আমি যাম এতিয়া আঠখিলীয়ালৈ এইখন গাড়ীখন পাছেই দেই এইখন আমি এইখনত যাম আজি আমাৰ বাইকত যোৱা প্লেন আছিলে বাইকত যোৱা নহ'ল মেজিকত যাবলগীয়া হৈছে মেজিকত আহিছে আমাৰ ছাৰ মিষ্টাৰ ভাস্কৰ বাবা মৰিলো মই এই ভাস্কৰ এইটো দেই এইটো গাড়ী গাড়ী এই আমি গাড়ীত গৈ আছো এইজনী ৰাজশ্ৰী মিষ্টাৰ এইটো নেক্সট ভিডিঅ'ত আছিলে ন মোৰ লগত নেক্সট ভিডিঅ'ত আছিলে এইজনী আমাৰ মিষ্টাৰ ৰাজশ্ৰী মিছ ৰাজশ্ৰী সোণোৱাল এইজনী শৰ্মিলা হাই কৰি দিয়া এইজনী আমাৰ ভণ্টি এইজনী শ্ৰীমন্তিকা ভণ্টি টুপলি আৰু এইজনী আমাৰ ভণ্টিহঁতৰ লগৰ ছোৱালী হাই এটা কৰি দিয়া হাই কৰি দিয়া হাই কৰিলা আমাৰ এই চয়নিকাজি আমি আঠখিলীয়া গৈ লওঁ তাত দেখুৱাম দেই ঐ শ্ৰীমন্ত এইফালে চাই দিয়া গৈ লওঁ আৰু দেই কি হয় দেখুৱাম আমি আঠখিলীয়া পালোহি দেই আমি আঠখিলীয়া ৰাস্তাটো পাইছো এইফালে গৈ আছো গাইজ আপোনালোকে দেখিবলৈ পাইছে এইয়া কোনোবা মাথা গৈ আছে এইফালে পিছফালে বোলে এইটো ক'বই নোৱাৰে লেবেজন আহে ন পালোহি নেকি পাইছো ইয়াতে এয়া আমাৰ এইফালে এইবোৰ আমি নামঘৰটো পালেগে দেখুৱাম দেই আমি জাষ্ট আঠখিলীয়া নামঘৰ পালোহি এইয়া এইফালে আপোনালোকৰ নামঘৰটো আছে এইফালে যাব লাগিব এতিয়া এইফালে আপোনাৰ গাড়ী চাৰিবোৰ থয় এইফালে আমি যাম এতিয়া যাওঁ আৰু ব'লা এতিয়া আপোনালোকো ব'লক মোৰ লগতে ভিতৰত পালেগৈ আৰু দেখুৱাম কিবা কিবি এতিয়া গৈয়ে থাকোঁ আৰু আমিও আপোনালোকো ব'লক অলপ আগৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক কিমান কি পাৰোঁ মানুহ কিমান আছে কি নাই এইয়া আমি নামঘৰ পালোহি এইখন গেটখন মাৰিছিলি গাড়ীয়ে খুন্দিয়াই দিছিলে বে এইখন আঠখিলীয়া নামঘৰ গেটখন এই আমাৰ আংকুল तेरी मेरी गल्लाए होगी मशहूर करना कभी तू मुझे नजरों से दूर किथे चलिए तू किथे चलिए নামঘৰৰ ভিতৰত সোমালোহি নামঘৰত চাকি জ্বলাব দিয়া নাই তেল ঢালিব দিছে ইয়াত আমাৰ তেল ঢালি আছে এইফালে আছে আপোনালোকৰ মণিকূটটো ইয়াতে আমি এতিয়া সেৱা কৰিমগৈ এইফালে আছে এনেকৈ আপোনালোকে এইফালেদি এনেকৈ সোমাই আহিব পাৰে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব এইফালে মণিকূটটো আছে দেখিবলৈ পাইছে আপোনালোকে চাই যাওক আপোনালোকে
এনেকৈ মোবাইল চোবাইল চাব নিদিয়ে, ইয়াত হেৰি কৰিব নিদিয়ে আৰু মই এনে কৰিছোঁ আৰু। চ' আপোনালোকে চাই যাওক ভিডিঅ'টো। গাইছ, মাছ চাবলৈ যাওঁ আমি। সেইটো নামঘৰত আমি সেৱা চেৱা কৰিলোঁ আৰু এতিয়া আমি মাছ চাবলৈ যাওঁ। এইটো মোৰ লগৰ হা। চ' এইফালে আছে মাছ, আপোনালোকৰ দেখুৱাই গৈছোঁ, চাই যাওক আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। চ' চাওঁ আৰু মাছ কি কি পাওঁ, আপোনালোকক দেখুৱাম এতিয়া মাছ কি পুখুৰী। এইফালে কিবা লিখিছোঁ এইখনতে, ইয়াত আছে এইটো কি ওলাইছে। চ' মাছ চাম এতিয়া। পুখুৰীটোতেই মাছ আছে আৰু দেই। চ' মই দেখাই নাই মাছ, হাইবোৰ দেখিছোঁ বাট কেমেৰাত এইয়া আপোনালোকে চাগে ধৰিব নোৱাৰিব কেমেৰাত ইমান পানীৰ তলত। চ' দেখুৱাই আছোঁ আৰু দেই ভালখিনি, সেইখিনি আপোনালোকে দেখিবলৈ পাইছে, ভালকৈ দেখা নাই। সেইটো পানীৰ মাজত এয়া মূৰ্তি বনাই থৈছে। চ' চাই যাওক আৰু আপোনালোকে। মাছবোৰ ভালকৈ ওলোৱা নাই, ভালকৈ দেখুৱাবলৈ এতিয়া। চ' যিমান পাৰিছোঁ দেখুৱাইছোঁ আৰু দেই গাইছ। এইডাল কি ওলাই আছে বা, এই কিবা মাছে কিবা লৰাই আছে ন। এইটো কাছ, এইটো আপোনালোকে কাছ দেখিবলৈ পাইছে, এইটো কাছ কাছ, এইটো মাছ সেইটো। চ' ভাল লাগিছে আহি পানী আজি। ইয়াতে আছে ডাঙৰ ডাঙৰ মাছ। এইটো বিস্কুট খাবলৈ আহিছে, ইয়া দেখিবলৈ পাইছে আপোনালোকে। চ' গাইছ, এইফালে আছে আপোনালোকৰ এইটো মন্দিৰটো, এইফালে এনেকৈ কৰি এইফালে আমি যামগৈ আৰু। সেইখিনিত আমাৰ লগৰখিনিয়ে ফটো মাৰি আছে, লগৰ মানে ভণ্টি চণ্টি এনেকুৱা আৰু। চ' ভাল লাগিলে চাব আৰু ভিডিঅ'টো সম্পূৰ্ণ। এই গাইছ, যাবলৈ হৈছে আৰু ইয়াতে অলপ চলপ ঘূৰি ফুৰিছোঁ আৰু। এই প্ৰসাদ ল'বলৈ আহিলোঁ, এয়া প্ৰসাদ ল'লোঁ। ত' এই সিহঁতি প্ৰসাদ ল'লে ইয়াতে, প্ৰসাদ লৈ আছে নেকি। তাৰপৰা আমাৰ বিজি মেইন এয়া আমাৰ ভণ্টিয়ে লৈছে প্ৰসাদ মামাৰ ঘৰৰ। আমাৰ এইফালে এয়া লৈছে দেই। এইফালে আমাৰ এজনী মামাৰ ঘৰৰ, আমাৰ নিজৰ মামাৰ ছোৱালী এজনী নিজৰ মামাৰ ছোৱালী। প্ৰসাদ কটা এইয়া প্ৰসাদ টকা দিয়ে মই লৈছোঁ চিমনটো প্ৰসাদ কটা এইয়া দেখুৱাই দিবি আকৌ তেতিয়া দেখিব ন। চ' এতিয়া এনেকৈ আৰু ঘূৰি ফুৰি অলপ টাইম হ'ল। চ' যাম আৰু এতিয়া লাহেকৈ ওলাইছোঁ আৰু দেই। এতিয়া ফোন কৰি আছে, হোটেলত সোমাই আছে, মিঠাই খাওঁকৈ। এতিয়া আমি যাম, এতিয়া আমিও যাবলৈ চোৱা ন, যাওঁগৈ আৰু দেই। এইফালে আমি চাকি জ্বলাব দিয়া নাই, ধূপ জ্বলালোঁ আৰু এনেকৈ কিবা কিবি কৰিলোঁ আৰু। এইফালে চ' ভিডিঅ'টো আপোনালোকে চাই যাব। ইয়াতে আৰু এনেকৈ চাকি তাকি জ্বলালোঁ। চ' এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু দেই গাইছ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, চাই যাওক আৰু। ঘৰলৈ যোৱাৰ ৰাস্তাত আমি ইয়াত খোজকাঢ়ি আহি আছোঁ, আমাৰ ভণ্টি কেইজনী। চ' হাই আমাৰ লগৰখিনি। এইটো এতিয়া খোজকাঢ়িটো ওলাব লাগিব। ইফালে এইখন গেটখন আছে, আপোনালোকৰ চাব পাৰে, চাই যাওক আৰু লগে লগে। ভিডিঅ'টো ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰে, নিশ্চয় ক'ব। চ' গাইছ, মই প্ৰসাদ ঘৰত খামগৈ। এতিয়া আমি হোটেললৈ যাম, হোটেলত গৈ কি পাওঁ খামগৈ আৰু দেই। চ' গৈ আছোঁ আৰু আমি এইফালে এনেকৈ কৰি কিছুমান ফটো মাৰিছে, কিবা কৰিছে। এইখন আমাৰ আখিলে নামঘৰ গেটখন। সেইফালে আমি যাম, এতিয়া আহি আছোঁ। এতিয়া আমাৰ ছাৰ বা কোনখন হোটেলত সোমাই আছে বিচাৰিব লাগিব, তালৈ ফোন কৰিব লাগিব। চ' বহুত ভাল লাগিলে আহি পানি। এই গাড়ী আহিছে, ভাল লাগিলে আৰু আকৌ আহিম। চ' আমাৰ গাড়ী আছে, আগত আছে। এইফালে আমি এতিয়া আহি আছোঁ, চাব পাৰে। হয়, খালি ক'ত আছে এতিয়া তাক বিচাৰিব লাগিব। চ' চাই যাওক আৰু কিবা কিবি এনেই অলপ চলপ এনেই দেখুৱাম আৰু যোৱা সময়তেই। এইয়া আমি হোটেলত সোমাই আছোঁ। চ' সিহঁতি খাই আছে, এইয়া খাইছে, আমাক নিদিয়ে, সিহঁতক দিছে অকল। অলিম্পিকা, তুমি কি খাব লৈছা? কি খাব লৈছা কৈ দিয়া। পৰঠা। আৰু তোমালোকে? আমাক নিদিয়ে বোলে, এতিয়া অকলে খাইছে। এতিয়া চাই থাকি তোমালোকে খাই থকা আমি চাই থাকোঁ নেকি? অকলে ৰখি আছে।
হাঁহিছে দেই হাঁহিছে অ' আমালৈ আনক নিদিয়ে বোলে আমাক কি এটা মই খাম নেকি খাব এতিয়া এটা দিছোঁ ক'ত এটা দিছে এতিয়া আমি মানুহ আছোঁ দুটা এটা ভাগ কৰি খাম নেকি আমি আৰু আনিব জানিবা এনেই কৈছোঁ আৰু দেই চ' আপোনালোকে চাই গৈ থাকক আৰু তেনেকৈ আৰু খাম এতিয়া চাই থাকক খাই থাকক আমি খাম আপোনালোকে চাই থাকিব দেই এতিয়া দিলে দেই খাবলৈ পৰঠা পৰঠা খাম এতিয়া পৰঠা খাম এতিয়া আপোনালোকে চাই থাকক হাতখন দুটাকৈ খালি যে হাতখনটো ধুই ল'ব খাই আছোঁ দেই খাই লওঁ আপোনালোকে চাব নালাগে মোক লাগিব দেই আমাৰ খাই হৈ গ'ল এয়া আমি প্লেট চফা কৰি খালোঁ শ্ৰীমন্তৰ পইচাটো আৰু খাব লাগিছিলে নেপালে খাবলৈ কি ক'ব এতিয়া আমাৰ বাইদেউগৰাকীয়ে সিহঁতি খাই আছে দেই এয়া আমাৰ সিহঁতি খাই আছে সেইটো খাই হ'লগৈ এতিয়া যাওঁগৈ আৰু সিহঁতি খালোঁ আৰু এতিয়া ইকন হোটেলত আমি খাইছিলোঁ গাইজ চ' চাই গৈ থাকক আৰু তেনেকৈ কিবা কিবি দেখুৱাই থাকিম আৰু আমি ঘৰলৈ আহিছোঁ বাহিৰতে আহিছোঁ পিছফালে ওলমি আহিছোঁ আগত চাব পাৰে ভিতৰত আছে হেৰি পানী লাগে এয়া ভিতৰতে পানী আনিলা অঁ এয়া দেই আমি আহি আছোঁ এয়া ঘৰলৈ আহি আছোঁ এতিয়া অঁ নাচি আহিছোঁ আমি এতিয়া পিছফালে পালোঁ আমি একদম পিছফালে আহিলোঁ এতিয়া অথনি ভিতৰত আহিলোঁ এতিয়া পিছফালে আহিলে হেণ্ডুলমেন অঁ আমি হেণ্ডুলমেনলৈ এতিয়া এই আমাৰ বাইদেৱে কেনেকৈ চাই আছে মোক ঠেলাকৈ হাঁহাই দিছে ত' এতিয়া মই ঘৰলৈ গৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই যাব ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আপোনালোকে কমেণ্ট চব কৰিবলৈ নাপাহৰিব চ' এতিয়ালৈ বাই গাইজ জাষ্ট এয়া ঘৰ পাইছোঁহি আৰু ৰাস্তাটো পালোহি আমাৰ ঘৰৰ ৰাস্তাটো এইকেইটা বেংগলোৰৰ পৰা অহা নিচিনাকৈ বেগ ভাৰ কৰি আনিছে এইটো এটা বেংগলোৰৰ পৰা এই কিজনী ছোৱালীকেইজনী ঐ লাষ্ট হাই দি দিয়া হেই এই ইয়াতে এইটো আমি ৰাস্তাতে খোজকাঢ়ি আহি আছোঁ মেজিকে আহি আমাৰ তাত নমাই দিলে চ' আজি ভিডিঅ'টো আপোনালোকৰ ইমানেই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট যি আছে শ্বেয়াৰ মেয়াৰ চব কৰি দিব আৰু দেই চ' গাইজ বাই বাই এয়া লাষ্ট এই আমাৰ গাভৰু ছোৱালীকেইজনী দি দিছোঁ দেই বাই